So hello guys, welcome back to my another video. আশা কৰিছোঁ আপোনালোকে ভালে আছে। আলহামদুলিল্লাহ ময়ো ভাল আছোঁ। সো আপোনালোকে জানে যে মই গাঁৱত আহিছোঁ আৰু গাঁৱত যেতিয়া আহিছোঁ তেনেহ'লে এটা মোৰ গাঁৱৰ এটা ভিডিঅ' বনাবই লাগে, হয় না বাৰু কওকচোন। সো আজি এইটো টপিকতে ভিডিঅ' বনাইছোঁ যে আমাৰ ইয়াত মানুহে গাঁৱলীয়া মানুহ কেনেকৈ থাকে, কেনেকৈ খেতি বাতি কৰে। বিশেষকৈ আমাৰ ইয়াত বেছিভাগ চব্জিৰ খেতি হয়। সো সেইটো কাৰণে আপোনালোকক কৈছিলোঁ যে আমাৰ ঘৰৰ ওচৰত এটা ডাঙৰ পথাৰ আছে, চব্জি খেতি বাতি কৰে, সেইটো দেখাবলৈ। সো আজি সেইটো টপিকতে ভিডিঅ'টো বনিছে। তাত মানুহ কি চব্জি খেতি কৰে, কেনেকৈ কৰে চবক দেখাম আপোনালোকক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আহি পালোহি পথাৰত যাবলগীয়া হ'লে চবৰ আগত আপোনাক সেই নদীটো পাৰ কৰিব লাগিব। এইটো হ'ল ৰাস্তা পথাৰৰ, এই ডাঙৰ পথাৰটো। তো চবৰ প্ৰথম আপোনাক এই বাঁহৰ দলংখন চাইছে, এইটো মানুহ পাৰ হ'বলগীয়া বনাইছে আৰু গাঁৱৰ মানুহ চবে। তো এইটো প্ৰথম পাৰ হ'ব লাগিব। প্ৰথমতে পাম আমি ধান খেতি, তাৰপিছত ধান খেতি, এইফালে ধান খেতি, এইফালে ধান খেতি। আৰু এইটো উঠি আহোঁতে আপুনি পাব এইটো ইয়াত চাওক মানে দাংবডি কৰিছে। এইটো দাংবডি চাওক, তাজা ফ্ৰেছ দাংবডি। আৰু এইফালে মানুহ কাম কৰি আছে, বলক গৈ আছোঁ আমি। তাৰ পাছত আহি পালোঁ, এইটো চাওক, এইটো হৈ গ'ল ফুলকবি খেতি। ফুলকবি লগাইছে, পুলি লগাইছে। এতিয়া টাইম আছেতো, 2 মাহমান লাগিব ডাঙৰ হ'বলৈ। ডিচেম্বৰলৈকে ডাঙৰ হৈ যাব এইটো। এইফালে ধান খেত। তো বলক আগলৈ যাওঁ। বলক আগত আছে বেঙেনা খেতি, জলকীয়া গছ। চ' এতিয়া আহি পালোঁ আমি বেঙেনা খেতত। এইটো চব বেঙেনা লাগি আছে গছ চবত, কিছুমান শুকাই গেলি গ'ল। ইমান এইটো হৈ গ'ল জলকীয়া গছ, এই চব জলকীয়া লাগি আছে, চাইছে জলকীয়া গছ। এতিয়া আহি পালোঁ আমি পটল খেতত। এইটো পটল, এইটো চাওক ফ্ৰেছ তাজা। এইটো হৈ গ'ল বন্ধাকবি। তো বলক আগত যাওঁ, আগত আৰু কি লগাইছে প্ৰথমে চাওঁ। আচলতে মোৰ দাঁত বিষাই আছে, সেইটো কাৰণে মই বেছি জোৰে কথা ক'ব নোৱাৰিছোঁ, বুজি পালে। আচলতে নক'ব কমেণ্টত যে তোমাৰ মাত নাইকিয়া। আচলতে মোৰ দাঁত বিষাই আছে, সেইটো কাৰণে মই বেছি জোৰে কথা ক'ব নোৱাৰিছোঁ। এই চাইডটো ফুলি আছে। তো বলক আগত যাওক। এইটো হৈ গ'ল মূলা শাক। তাৰপিছত মূলা শাক, এইটো বন্ধাকবি। এইটোতো অলপ আহি গৈছে, এই চাওক এইটোতো আহি গৈছে অলপ। ইয়াত গোটেইটো বান্ধাই পাব, বান্ধা। আৰু এইটোতো গোটেইটো ধান, গোটেইটো ইয়াৰ পৰা গোটেইখিনি ধান, বেলেগ আৰু খেতি নাই। ইয়াত চাগে মানুহ ফুলকবি লগাইছে, না বন্ধাকবি গুটি পেলাইছে ইয়াত, এই ঢাকি থৈ দিছে এনেকুৱাকৈ লগাই, যাতে বৰষুণ আহিলে ৰ'দত যাতে পচি নাযায়। সেইটো কাৰণে এনেকুৱা গুটি পেলাইকৈ এনেকৈ থৈ দিয়ে। তেতিয়া অলপ ইমান ডাঙৰ হয়, তেতিয়াহ'লে উঠাইকৈ লগাই দিয়ে। পথাৰৰ মাজত ইমান ডাঙৰ চোলাৰ লগায়, পানী দিবৰ কাৰণে মটৰ লগোৱা আছে। এইটো মটৰ হয়, এইটো চ'লাৰ হয়, চৰকাৰৰ পৰা দিয়ে চ'লাৰ এইটো। এতিয়া মই গৈ আছোঁ ধান পথাৰৰ মাজে ধান খেতি, দুইফালে ধান। গোটেইটো ধান, বন্ধাকবি, এয়া ধান। আৰু বেছি ভিডিঅ' বেছি ইয়াত আৰু বেছি খেতি বাতি কৰা নাই, ধান বন্ধাকবি হিচাপে। আমাৰ গাঁৱৰ সৰু এটা নদী, ইয়াত মানে অলপ মাছ মাৰে আৰু কেতিয়াবা। আৰু বলক এতিয়া ঘৰত যাওঁ। আৰু দেখাবলগীয়া একো নাই, বেছিভাগটো চালেই আপুনি। ধান লগাইছে, বন্ধাকবি। এইফালে আচলতে মই ভাবিছিলোঁ যিমান ডাঙৰ পথাৰ হয়, বেছি খেতি বাতি কাৰণে কৰা নাই, মানে এতিয়া বেছিভাগ মানুহে ধান লগাইছে। আৰু ধান আপোনালোকক কি চোৱাম, চালেই আপোনালোকে। এইফালে যাবলগীয়া ৰাস্তা, গোটেই পথাৰ, যাম জানো এইফালে যাওঁগৈ। আৰু কিবা জানিবলগীয়া আছে আমাৰ গাঁৱত, তো কমেণ্টত জনাব। তো চেষ্টা কৰিম বনাবলৈ, দেখাবলৈ। এতিয়া মই নতুন ভিডিঅ' বনাইছোঁ, তো ইমান এটা আইডিয়া নাই কেনেকুৱা ভিডিঅ' বনাব লাগে। যদি কিবা ভুল হয়
সৰু ভাই বুলি মাফ কৰি দিব। আৰু যদি ভিডিঅ'ৰ কোনোবা এটা পাৰ্ট যদি ভাল লাগিলে তো লাইক কৰিব, কমেণ্ট কৰি জনাব কোনটো পাৰ্ট ভাল লাগিলে। তো বলক সেইটোৱে, এইফালে আহিছোঁ তো এইফালে গৈ আছোঁ। চ' এতিয়া মই আহিলোঁ আমাৰ ঘৰৰ এইটো ছাইডত। সেইটো পথাৰততো বাৰু একো চাই নাপালোঁ, অকল ধান বন্ধাকবি হিচাপে চাই পালোঁ। আৰু ইয়াত এইটো আমাৰ মাটি হয়, ইয়াত আমি লগাইছোঁ ফুলকবি। হালাকি মই লগোৱা নাই, মোৰ মামা এতিয়া লগাইছে। ইয়াত আমি ফুলকবি লগাইছোঁ আমাৰ মাটিত। সেইটো চাইডত ধান, ইয়াততো ভালেমানখিনি আহি গ'ল, সেইটো দেখা গৈছে। ইয়াতো বেছিভাগ ধানে লগাইছে। তেতিয়া সেইফালতকৈ বেছি এইফালে মানুহ চব্জি কৰে। মই ভাবিছিলোঁ সেইফালে বেছি কৰে, কিন্তু সেইফালে কাম নাই, বেছিভাগ ধান লগাইছে মানুহ। ইয়াতো তেনেকুৱাই অৱস্থা, ধান লগাইছে। এইটো আমাৰ ঘৰৰ পিছফালে, সেইটো আমাৰ ঘৰ হয়। এই জংঘলকেইটা পিছফালে আমাৰ ঘৰ, বাৰীৰ পিছফালে। এই ইয়াত মূলা শাক উঠাই আছে, সেইকেইটা আজি বজাৰত লৈ যাব বিক্ৰী কৰিবলৈ। আজিলৈ ইমানটোৱে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰি ল'ব, ইনষ্টাগ্ৰামত চাই আছে মোৰ পেজটো ফ'ল' কৰি ল'ব। যদি ফেচবুকত চাই আছে মোৰ পেজটো ফ'ল' কৰিব। ইনষ্টাগ্ৰামত যদি চাইছে অলপ চলপ তেনেহ'লে ফ'ল' কৰি ল'ব। আৰু বাকী একো ক'বলৈ নাই। আজিলৈ ইমানটোৱে। জয় হিন্দ।